এজনীয়ে ল'ৰাটোক স্কুললৈ লৈ গৈ আছে এটা ভাল দৃশ্য দেখাইছে যাম কমিটিৰ ফালে কি খাদ্যৰ জগত চলিছে আমাৰ ইয়াত চাইনিজ ফুড আছে ইণ্ডিয়ান ফুড আছে চাওমিন মমোটো থাকে আৰু মেইন স্পেচিয়েল কি আছে স্পেচিয়েল হায়দৰাবাদী চিকেন বিৰিয়ানী এয়া চাওক আমাৰ ইয়াত হায়দৰাবাদী চিকেন বিৰিয়ানী এয়া হয়তো অসমত বহুত কম পাব এয়া হায়দৰাবাদী চিকেন বিৰিয়ানী কিমানকৈ কৰিছে পাৰ প্লেট 150 পাৰ প্লেট 150 হয় চিকেন ললিপপ পাব চিকেন ললিপপ আছে ইয়াতে হয় তাৰপিছত আছে ইয়াত আৰু চিকেন লেগ পিচ এইটো চিকেন লেগ পিচ আৰু এয়া হৈছে চিকেন ললিপপ এয়া হৈছে গোবি মঞ্চুৰি স্পেচিয়েলিষ্ট আমাৰ অসমৰ কাৰণে নতুন আইটেম হয় এইটো গোবি মঞ্চুৰি হয় গোবি মঞ্চুৰিয়ান হয় এইটো স্প্ৰিং পাস্তা বুলি কয় ইয়াক স্প্ৰিং পাস্তা হয় এইটো ফ্ৰাইড ৰাইচৰ কাৰণে আছে হয় এইবিলাক চাওমিনৰ কাৰণে আমি নুডলছ বুলি কওঁ হয় আৰু এইবোৰ সামগ্ৰী আছে আৰু এইবোৰ বনোৱা ঠিক আছে বহুত স্পেচিয়েল খাদ্য আছে ইয়াতে মূল চাইনিজ ফাষ্ট ফুড ইয়ালৈ আহক আৰু খাওক দেখুৱাইছোঁ মই আপোনালোকক লাষ্ট ভিডিঅ'টোতো কৈছোঁ আপোনালোকক ঠিক আছে থেংক ইউ আপুনি কিহত ব্যস্ত ইয়াত কিবা লৈ আছে নেকি এইটো কোনো হয় শাস্ত্ৰী হয় নাই মিছ শাস্ত্ৰী কি ল'লে এইখন বহুত প্ৰয়োজনীয় বস্তু ন এইখন মেহেন্দি মাস্ক আৰু ব্ৰাছ টুথব্ৰাছ তো এইখন আকৌ নামটো কৈ দিয়ক দাদা কি আছে এইখন নাৰায়ণ চাদৰ অভয়াপুৰীৰ পৰা আহিছে নাৰায়ণ চাদৰ কি আপোনালোকৰ স্পেচিয়েল কি আছে ফুড আপোনাক দেখাই দিয়ক অলপ এইখন কি এইখন ভেলপুৰি হয় পিচ হয় লেগ পিচ এইটো চাওমিন হয় এইটো চাওমিনটো মোগলাই পৰঠা এইখন হৈছে মোগলাই পৰঠা এইটো হৈছে মোগলাই পৰঠা ইয়াতে কণী থাকিব ইয়াতে ভিতৰত কণী থাকে ন কণী থাকিব মাংস থাকিব তো ইয়ালৈ আহক নামটো কি নাৰায়ণ চাদ হাউচ নাৰায়ণ চাদ হাউচ তো ইয়াত আহি সোৱাদ লওক নিশ্চয় ভাল পাব আৰু এইজন দাদা হয় নিশ্চয় সোৱাদ ল'ব পাৰিব ধন্যবাদ দাদা নিশ্চয় তো এইখিনি আৰু দেখাই আছোঁ খাদ্য বিশেষভাৱে স্পেচিয়েল কি আছে কউপ আহি গৈছে কউপৰ ৰহস্য উদঘাটন কৰা হ'ল এয়া কউপৰ মেইন মালিকজন এয়া দেখিবলৈ হৈছে খাওক কউপ মানে মেইন কথাটো হৈছে কি কউপ খাবলৈ দিছে আৰু আমাৰ এইটো ৰাজবংশী ভাষাত কউপ খোৱা বুলি কয় আৰু এইফালে মোৰ বন্ধু এজনে হাঁহি আছে ৰাজীৱ আৰু এইফালে চৈত্যদা আছে তো মানৱ দা ৰেডি গাহৰি পোৰালৈ এইটো হৈছে পৰ্ক পোৰা এইটো স্পেচিয়েল হয় আমাৰ চ' মানৱ দা ৰেডি হৈছে আৰু কোন আছে মনোজ আছে ধ্ৰুৱদা আছে এয়াই হৈছে কউপ আপোনালোকে ইমান দিনে ষ্টেটাছত পাই অহা কউপ কি এয়া ভালদৰে চাই লওক কউপ এয়া মানিকপুৰ লক্ষী পূজালৈ আহি কউপ যদি খাই নাযায় তেনেহ'লে কি আপোনালোকে কউপ খাব শুনি আছিলে নাই কউপৰ নাম শুনিছিল নাই ষ্টেটাছত শুনিছিল না চবেই শুনা পাইছে ইমান ট্ৰেণ্ডিং এটা নাম মানুহ কিবা ক'ব অলপ ক'ব লগা একো নাই ৰাইজৰ সহায় পাইছোঁ বা কোন আইডিয়া লৈ আৰম্ভ কৰিছিলোঁ ইমান যোৱাবাৰ উইনাৰ চিকেন ডিনাৰ আছিল যোৱাবাৰ সফলতাৰ পিছত এতিয়া কউপ আহি গৈছে তো দেখিলে আপোনালোকে কউপ খাবলৈ আহক এই কউপ ধন্যবাদ কউপ সম্পৰ্কত কিবা অলপ ক'ব ট্ৰেণ্ডিঙত আহি থকা এটা নাম ষ্টেটাছত কউপ আৰু কি পাছত আহি দেখা পালোঁ গাহৰি পোৰাহে এক্সপেক্টেশ্যন কি আছিল কওক সেইটো কিবা অলপ বেলেগ ধৰণৰ আছিল আৰু কিন্তু মানে খোৱা বস্তু সম্পৰ্কত আছিলে নাই আপোনালোকৰ আইডিয়াটো কি আছিল আপোনাৰ ৰিভিল কৰিব পাৰিছিলে নাই কিবা আইডিয়া একো কৰিব পৰা নাছিলোঁ কউপ এয়া ভৱেশে ক'ব কউপৰ সম্পৰ্কত কিবা অলপ কউপ আহক মানিকপুৰ মহাৰাজা জয়ন্তী লক্ষী পূজালৈ আৰু খাওক কউপ এয়া মানিকপুৰ লক্ষী পূজাত আহিছে মানিকপুৰ মাজুলীৰ পৰা মিচিং পৰম্পৰা খাদ্য এইবিলাক দেখিবলৈ পাইছে কৰা কি আছে আপোনালোকে স্পেচিয়েল কি বনাইছে আমাৰ মিচিঙৰ চায়াপং আছে আৰু নগিনাপং সাজমানিটো তাৰপিছত আমাৰ সেই গাহৰিটো আছে গাহৰি আৰু গৰৈ মাছৰ পিটিকা শামুকো আছে আৰু কেঁকুৰা পিটিকা সেইবিলাক পোৱা যায় স্পেচিয়েল খাদ্য খাবলৈ পাব আপোনালোকে এইখন হৈছে মাজুলীৰ পৰা আহিছে মিচিং পৰম্পৰাৰ গোটেইবিলাক খাদ্য আছে প্ৰায় তো আহক আৰু ইয়াত সোৱাদ লৈ যাওক আপোনালোকে মাজুলীৰ গধূলি আৰু ঢকুৱাখানাৰ পৰা দুখন একেলগে আহিছে বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে মাজুলীৰ পৰা আহিছে মাজুলীৰ পৰা কি আপোনালোকে স্পেচিয়েল কি পাব আমাৰ ইয়াত স্পেচিয়েল পাব গাহৰি পোৰা পাব মিছা মাছৰ চাটনি আৰু তাৰপাছত ইফালে গৰৈ মাছৰ চাটনি তাৰপাছত চিকেন চিকেন আছে মিচিঙৰ যিটো
ট্ৰেডিশ্যনেল হেৰি আপং বুলি আপং আছে, সেইটো সেইটো আছে জনজাতীয় খাদ্য সেইটো। আৰু হেৰিটো নগিন আপং বগা কেঁচা মটো আছে, সেই দুবিধে আছে আমাৰ ইয়াত। ঠিক আছে, ইয়াত দেখিবলৈ পাইছে মাজুলীৰ গধূলি বুলি আছে। বাকী যিকেইদিন আছে তো গোটেইকেইদিন ইয়াতে আপোনালোকে সোৱাদ ল'ব পাৰিব মাজুলীৰ গধূলিত। আপোনালোকে যদি কিবা এক্সপেক্টেশ্যন আছিল তেনেকুৱা খোৱাৰ তো আহিব আৰু খাব আৰু। মই গোটেইখিনি ফুড দেখুৱাই আছোঁ আজি, স্পেচিয়েল যিখিনি খাদ্য আছে আহক আৰু সোৱাদ লওক। আজি অৱশ্যে খোৱাৰ ওপৰতে কৈ আছোঁ। মই কউপ-কউপত খাই যাম অৱশ্যে, মই কউপ-কউপখন হৈছে স্পেচিয়েল যিহেতু। কি কি মেনু প্লেন কৰিছে? মেনু আমাৰ মেনুখন আছে নাই? মেনুখন বনাইছে? কউপ-কউপৰ মেনু চাওক, কউপ-কউপৰ মেনু এইটা। খাওক কউপ-কউপ কয়। গাহৰি পুৰা 100 rupees, গাহৰি ফ্ৰাই 120, চিকেন পকোৰা 100, বটা চৰাই পুৰা 100, বটা চৰাই ফ্ৰাই 100, লিভাৰ ফ্ৰাই। এইটো আৰু কি বস্তু? লিভাৰ ফ্ৰাই, এইটো আমাৰ চিকেন লিভাৰ। আমাৰ স্পেলিং ভুল হৈছে। বনাই দিয়ক। বাৰু এতিয়া আমি কউপ-কউপ কৈ খাওঁ আৰু। এইবিলাক হৈ গৈছে, এইবিলাক হ'ল আমাৰ কউপ-কউপ। এতিয়া ৰেডি কৰি আছোঁ আমি কউপ-কউপ। আহক ৰাইজ, সকলোৱে আহক কউপ-কউপ। This is called কউপ-কউপ কে খাম এতিয়া কউপ-কউপ। এতিয়া মই ট্ৰাই কৰিম ইয়াৰ পৰা। তুমি অসমীয়া বনোৱা চাটনি দিবা জানে? চাটনিটো আছে দিয়ক। চাটনি আছে এইফালে বঢ়িয়া সুন্দৰ। কউপ-কউপকে খোৱাৰ পিছত এতিয়া আমি ঘৰলৈ গমন কৰিম। আজিৰ কাৰণে এইখিনিয়ে যথেষ্ট। আহিবলগীয়া ভিডিঅ'বিলাক চাই থাকিবৰ বাবে মোৰ চেনেলটোৰ সৈতে সংযোগ হৈ থাকক আৰু থাকক আৰু ছাবস্ক্ৰাইব কৰক, লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো। ধন্যবাদ কওক। লগ পাম নেক্সট ভিডিঅ'ত।